হাই ফ্ৰেন্ডছ নমস্কাৰ মই শংকৰ মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি এইটো ভিডিঅ'ত যেহেতু ফেব্ৰুৱাৰী মাহত আজি প্ৰায় কেইমাহমানৰ আগতে এপিআৰ আৰু ফায়াৰ ব্ৰিগেডৰ যিবোৰ পোষ্ট ওলাইছিল সেই পোষ্টসমূহৰ বিষয়ে মই আলোচনা কৰিম কিন্তু বহুতেই নাজানে কি তাত প্ৰথমতে ৰানিং হ'ব নে ৰিটেন হ'ব সকলোবোৰ মই এইটো ভিডিঅ'ত মই আলোচনা কৰিব চেষ্টা কৰিম যদিহে আপুনি প্ৰথমবাৰ কাৰণে আছে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোক সকলোতকৈ আগত পাব যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ সক যেহেতু ফেব্ৰুৱাৰী মাহত এপিআৰ আৰু ফায়াৰ ব্ৰিগেডৰ যিবোৰ পোষ্ট ওলাইছিলে সেই পোষ্টসমূহ প্ৰথমতে কি হ'ব ৰিটেন হ'ব নে ৰানিং হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন যদিহে আপোনালোকে অসম পুলিচৰ যিবোৰ পোষ্ট ওলাইছিলে 6662টা হয়তো সিমানে পোষ্ট আছিলে সেই পোষ্টসমূহত যদি এপ্লাই কৰিছিলে সেম প্ৰচেছ বুলি যদি মই কওঁ তাত কোনো ভুল নহয় প্ৰথমতে ৰানিং হ'ব আৰু ৰানিং হ'ব 3200 আৰু ছোৱালীৰ বাবে সকলোৱে গম পায় যিদৰে অসম পুলিচৰ বৰ্তমান হৈ আছে ঠিক সেইদৰে একেটা প্ৰচেছ হ'ব প্ৰথমতে ৰানিং হ'ব ল'ৰাৰ বাবে 3200 আৰু ছোৱালীৰ বাবে তাৰ আধাটো হ'ব বন্ধুসকল তাৰ পাছতে আহিব আপোনালোকৰ সেই ৰানিংসমূহ কমপ্লিট কৰাৰ পাছতে সৰি মই আৰু এটা কথা ক'ব থাকি গ'ল তাৰ পাছত হ'ব লং জাম্প হ'ব ৰানিং হ'ব লং জাম্প হ'ব সেইকেইটা পাছ কৰাৰ পাছত ৰিটেন হ'ব কিন্তু বহুতে সুধি আছে যে প্ৰথমে ৰানিং হ'ব নে ৰিটেন হ'ব বন্ধুসকল সেই পোষ্টসমূহৰ যিহেতু কাটৰ মাৰ্কটো হাই হৈ যাব সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক যিহেতু এডমিট কাৰ্ডলৈ আৰু বেছি দিন নাই সেইকাৰণে সকলোৱে ৰানিংটো কৰি থাকক যিহেতু এটা কথা আমাৰ কাৰণে ভাল হৈছে যিহেতু অসম পুলিচৰ যিবোৰ পোষ্ট ওলাইছিলে তাত বহুতে প্ৰেক্টিছ কৰি আছে এইটো প্ৰেক্টিছৰ কাৰণে সেইটো প্ৰেক্টিছৰ বাবে মানে বহুতো ভাল হৈ যাব সেইকাৰণে সকলোৱে প্ৰেক্টিছটো নেৰিব প্ৰেক্টিছ কৰি থাকক আৰু অতি সোনকালে ইয়াৰ এডমিট কাৰ্ড আহি আছে কিয়নো বহুতে সুধি আছে এডমিট কাৰ্ড কেতিয়া দিব এপিআৰ আৰু ফায়াৰমেন সেইকাৰণে মই এইটো ভিডিঅ'ত কৈ দিলোঁ আৰু লগতে কৈ দিলোঁ যে প্ৰথমতে কি হ'ব আজিলৈ ইমানে ধন্যবাদ জয় অসম।